আজি ইৰিগেশ্যনৰ ছেকশ্যন এছিষ্টেণ্টত অহা কিছুমান প্ৰশ্নৰ উত্তৰ লৈ আহিছোঁ। প্ৰথম প্ৰশ্নটো হ'ল ISROৰ অধ্যক্ষৰ নাম। আনচাৰটো হ'ল কে শিৱান। মিছাইলমেন কাক কোৱা হৈ আহিছিলে? APJ আব্দুল কালাম। সুদৰ্শন পাটনায়ক কি শিল্পৰ লগত জড়িত বুলি আহিছিলে? সেইটো হ'ব চেণ্ড আৰ্টিষ্ট। নেক্সট আহিছিলে আন্তঃৰাষ্ট্ৰীয় শ্ৰম দিৱস কেতিয়া পালন কৰা হয়? সেইটো চবেই জানেই, 1 মে'। নেক্সট আহিছিলে এটা ঘড়ীত যদি 12:40 হয় তেতিয়া সেইটো আইনাত কেইটা বাজিব? আইনাত যদি চোৱা হয় কেইটা বাজিব? আনচাৰটো হ'ব 12:20। তাৰপিছত আহিছিলে এটা ৱৰ্ড দিছিলে এছিমাইলেশ্যন, শব্দটোৰ পৰা কি শব্দটো লিখিব নোৱাৰি সুধিছিলে। সেইটো কাৰেক্ট আনচাৰটো হ'ব নেশ্যন, NATION টো লিখিব নোৱাৰি। তাৰপিছত ৰিজনিঙৰ কিছুমান আৰু মেথছৰ আছিলে, সেইকেইটাও দি দিছোঁ। এটা আহিছিলে √188 প্লাছ ব্ৰেকেট ষ্টাৰ্ট আকৌ √51 প্লাছ 169। ইয়াৰ আনচাৰটো মই কৈ দিছোঁ, চাই লওক। ইয়াৰ আনচাৰটো হ'লগৈ 14। নেক্সট সুধিছিলে x² - 5x প্লাছ 6 = 0ৰ মূল দুটা। সেইটো হ'ব x - 3 আৰু x - 2। মই আপোনালোকৰ সুবিধাৰ্থে কৰি দিছোঁ অংককেইটা। নেক্সট আহিছিলে 47, 50, 48, 51, 49 আৰু তাৰ চিৰিজটো পিছৰটো কি হ'ব সেইটো ওপৰত মই দেখুৱাই দিছোঁ। +3 - 2 +3 - 2 +3কে আগবাঢ়িছে, গতিকে 49ৰ লগত +3 কৰি দিলে 52 হ'ব নেক্সট যিটো চিৰিজ হ'ব। তাৰপিছতে লাং অনুপাত যদি মেন হয় তেতিয়াহ'লে ইয়াৰ সমানুপাত গিলৰ লগত কি হ'ব? সেইটো আমি চবেই জানো, গিলৰ লগত ফিছ হ'ব। তাৰপিছত আহিছিলে BCE, CDF, DEG, তেতিয়াহ'লে তাৰ পিছৰ চিৰিজটো কি হ'ব? সেইটো আমি চালি হ'ল, সেইটো BCE। তাৰপিছত C পৰা ষ্টাৰ্ট হৈছে CDF, তাৰপৰা D পৰা ষ্টাৰ্ট হৈছে DEG, গতিকে নেক্সটটো ক'ৰ পৰা ষ্টাৰ্ট হ'ব? E পৰা ষ্টাৰ্ট হ'ব, EFG। তাৰপিছত ইয়াত আহিছিলে AD অনুপাত 25 সমানুপাত GH কিমান হ'ব? ইয়াত আমি এইটো চালেই হ'ল যে A পিছৰ সংখ্যাটো কিমান হ'ল? B হয়। B মানে A 1 নম্বৰত থাকে কিন্তু লিখিছে 2 নম্বৰ, আৰু D থাকে 4 নম্বৰত লিখিছে 5, গতিকে G থাকে 7 নম্বৰত লিখিব লাগিব 8, H থাকে 8 নম্বৰত লিখিব 9, গতিকে 89 হ'ব আনচাৰটো। নেক্সট আহিলে QR কোড ব্যৱহাৰ কৰি বিল দিয়া ব্যৱস্থা কোন কোম্পানীয়ে প্ৰথমে কৰিছিল? সেইটো আনচাৰটো হ'ল টাটা কোম্পানীয়ে কৰিছিলে। নেক্সট আহিছিলে এটা ৰিজনিং, পেৰাগন, পেৰাডিজিম, পেৰাডক্স, পেৰেড এই শব্দকেইটাৰ এলফাবেটিকেল অৰ্ডাৰত যদি লিখা হয় কোনটো শব্দ থাৰ্ড পজিশ্যনত হ'ব বুলি সুধিছিলে। সেইটো আপোনালোকে চাই ল'ব, এইটো পেৰাডক্স হয়। তাৰপৰা সুধিছিলে প্ৰথম 11টা স্বাভাৱিক সংখ্যাৰ যোগফল কিমান? সেইটো 66। থেংক ইউ বন্ধুসকল। আৰু প্ৰশ্ন যদি মই মনত পৰে বা ক'ৰবাৰ পৰা পাওঁ তেতিয়াহ'লে মই নিশ্চয় উত্তৰকেইটা দিবলৈ চেষ্টা কৰিম। আজিলৈ ইমানেই।